ডিস্ট্রিক্ট মিউজিয়ামত কি আছে ইয়াত আমি দেখিছোঁ অৱস্থা একেবাৰে বেয়া আমি যিকেইটা লাগতিয়াল বস্তুবিলাক থাকিব লাগে যিকেইটা বস্তু আছে সেইকেইটাও মানে পাৰফেক্টলিকে মানে ৰিচাৰ্চ কৰি সেই ষ্টনৰ বিষয় বা সেই মূৰ্তিৰ স্থাপনৰ কথা তেওঁলোকে এষ্টাব্লিছ হোৱাৰ বিষয় তেওঁলোকে ভালকে মানে উল্লেখ কৰা নাই সেইটো এছিষ্টেণ্ট কিউৰেটৰ ডাইৰেক্টৰটো গুৱাহাটীতে থকা এই আমাৰ কি থাকিব লাগে কওক ইয়াতে কিউৰেটৰ এছিষ্টেণ্ট কিউৰেটৰ তাৰপিছত এই ফটোগ্ৰাফাৰ তাৰপিছত LDA UDA আৰু এই কম্পিউটাৰ টাইপিষ্ট এনেকুৱা থাকিব লাগিছিলে পিয়ন চকীদাৰটো থাকিবই ইমান ষ্টাফটো থাকিব লাগিছিলে এতিয়া LDAও নাই ড্ৰাইভাৰো নাই তাৰপিছত 4 গ্ৰেড 4জনমান আছে নাইট চকীদাৰ ডে চকীদাৰ পিয়ন আৰু সুইপাৰ এজন আছে ইমানে আৰু অফিচাৰটো আছে অফিচাৰটো এতিয়া বৰ্তমান কোন অফিচাৰ এইটো কিবা শইকীয়া হয় যেতিয়া বস্তুবিলাক আনে কাৰণ আমি মানে উঠি অহা ল'ৰা ছোৱালী বা উঠি অহা বুলি নহয় স্কুলাৰবিলাকে হওক বা ডক্টৰবিলাকে হওক বা চাইণ্টিষ্টবিলাকে হওক যেতিয়া ইয়াত মানে বিভিন্ন ঠাইৰ পৰা যেতিয়া জাৰ্নেলিষ্টবিলাক আহিব স্কুলাৰবিলাক আহিব ডক্টৰবিলাক আহিব বা বাহিৰৰ বিদেশৰ মানুহবিলাক যেতিয়া আহিব বা আমাৰ নৰ্থ ইষ্টৰ পৰাই হওক বা অল ইণ্ডিয়াই হওক যেতিয়া আহিব ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি ক'লে ইয়াত নিশ্চয় চাব আহিব ইয়াত কি আছে পাৰম্পৰিক হিচাপত কি আছে আপুনি অকল পাথৰটো থৈ দিলে নহ'ব ইয়াৰ লিখিত হিচাপত দিব লাগিব ইয়াৰ বিষয়ে ৰিচাৰ্চ কৰিহে বস্তু ইয়াত ৰাখিব লাগে গতিকে এনে জাহা তাহাকে ৰাখি থৈ দিয়া নিচিনা আমি দেখিছোঁ আমিও ক'ব পৰা নাই এইটো বস্তুটো আচলতে ক'ৰ পৰা আহিছে কি পাথৰ লাইমষ্টন নে কি ষ্টন Kardom Karbing Long Life kelang ratundan pinili tung Karbing Long Life team benon mandi ke do bange di Furong Supi mate Ladakh bange 7 kilometer Lamding Road mate Ladakh ke District Museum pulo labangso District Museum komento ningkan si establish mako PPC ke doma ang ton pen amor nilum paklang jipan si pinin tum Karbing Long Life pen ahobilo signboard ta lang tha injin so mi jo signboard kopitong chlororom ne same so signboard ta nonanda thangda selam le signboard ke lai lobon signboard ta engine so mejo non mane tum Karbing Long Life pen ke do bangke dak district museum aklam along sidolo ladak bangke pu open stage ason se lang litu ma hem sami kimpon lo ka pen ladak ke si jambli thon dolo di la wain tha cameraman la bange jambli thon lo halo da bange si open stage ason lo sa open stage pues tame ko son ko pi ko sona style me no kim ne chi ne sami kon to ali lo in long ne sami ar lu bange la pulo da bange la puson se kang ni adim park ason selam lo mir pi ne dolo pen ladak ke wain no cameraman Ladakh nili tum paklak plang lahai ko monastery mate lahai ancient mondir ki mahut ki enar long ko PPR long komentu 13th century no ne 11th century ne waina cameraman waina jo la ke tok dolo stone with elephant motif lo fine place bor pukhuri long sigilong fuluni hala bor pukhuri long hedi la so arlong giru pune pine chine la bange 10th century lo mate 10th century husi ke selam lo hai or muge lain tha lahai arlong enige lap ke odlong le munit jong si odbom lo pote moisia porot ke avedeji lalo lage hala Mr. NK Tamuli alang lige dud bangsi la sor muge ban lo la ko pipi hor mulo ne lage tame lahai bangke 10th century husi ke long lo bai na pen মোৰ নামটো লেট খথাং লৌজিম হয় থাদু কু কি হয় হয় কোন সনত মানে আপুনি ইয়াত মানে গভৰ্ণমেণ্ট এমপ্লয়ি হিচাপত আপুনি ইয়াত মিউজিয়ামত আপুনি কৰিছে মানে মই 1986 হয় মই এইটো প্ৰথম মই ডিপাৰ্টমেণ্ট খোলা লগে লগে
ফাৰ্ষ্ট এপইণ্টমেণ্ট হ'ল কংগ্ৰেচুলেশ্যন কংগ্ৰেচুলেশ্যন বহুত বছৰ হৈছে ন আপুনি কি পৰিৱৰ্তন দেখিছে আমিতো দেখিছোঁ পৰিৱৰ্তন মানে আগতে ৰুলাংছো তাত আছিলে হয় কিন্তু এতিয়া গভৰ্ণমেণ্টে চিফ্ট কৰি দিছে হয় বিঘা 8 বিঘা ইয়াতে মাটি দিছে হয় কাৰণ এই ভালকৈ মিউজিয়ামটো ছেটেল হ'বৰ কাৰণে টোটেল কেই বিঘা আছে 8 আছে এতিয়া 8 বিঘা অকল 8 বিঘা হ'লে হ'ব নেকি আজিকালি যুগত আচলতে কৰিলে অলপ আগতে 11 বিঘা আছিলে তেতিয়া এনক্ৰচমেণ্ট কিবা কিবি হোৱাৰ কাৰণে অলপ 8 থাকি গ'ল হয় তেতিয়া বাউণ্ডাৰী ৱাল কিবা কিবি নাছিলে নেকি বাউণ্ডাৰী ৱাল তেতিয়াতো নাছিলে পিছতে আমি বাউণ্ডাৰী ৱালটো কৰিলে কৰাৰ পিছত এনক্ৰচমেণ্টটো নহ'ল হয় 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 এতিয়া অলপ ইয়াৰ বিষয়বিলাক ক'বচোন মানে দেখিবলৈ একদম অৱস্থা বেয়া দেখোন একদম হয় যেনে তেনে ৰাখিছোঁ তাৰমানে যেনে তেনে ৰাখিছোঁ মানে এতিয়া এমপ্লয়মেণ্ট মানে ষ্টাফ বি কম আছে ষ্টাফ বি 2-3জনে আছে এতিয়া বৰ্তমান কাৰণ কিছুমানটো কিবা ৰিটায়াৰ হৈ গ'ল LDA ৰিটায়াৰ হৈ গ'ল নেক্সট ড্ৰাইভাৰ বি ৰিটায়াৰ হৈ গ'ল ফৰ্থ গ্ৰেডটো 3জন মানুহে আছে আৰু যিটো কণ্ট্ৰেক্টৰ যিটো আহিছে সেইটো দৰমহা দিয়াৰ কাৰণে 1.5 বছৰমান হ'ল দৰমহা নিদিয়া গতিকে নাহা হৈ গ'ল এতিয়া এইটো কাউন্সিলৰটো কোনটো বিভাগ পৰে এইটো আমাৰতো কালচাৰেল পৰে হয় হয় তো চেলাৰী আপুনি পাই আছে না চেলাৰীটো ৰেগুলাৰ হয় হয় বৰ্তমানতো এতিয়া LDAও নাই একো নাই গতিকে অফিচাৰো অকল অফিচাৰ একো কাম কৰিব নোৱাৰে উইদাউট LDA একো কাম নচলে অফিচটো ৰান বহুত দিগদাৰ এতিয়া ক'ব হ'লে এৰিয়া বি চাফা কৰিবলৈ মানুহ নাই আৰু যিটো ডিছপ্লেচ কৰা সেই কিতাপি ভালকৈ চাফা কৰিব আমি নহৰোঁ কাৰণ ষ্টাফ কম হোৱাৰ কাৰণে আৰু এটা কথা চাওক মিউজিয়াম ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি ক'লে আমাৰ ইয়াত কাৰ্বি আংলং কোন চনত ডিষ্ট্ৰিক্ট পাইছে মানে জাতিৰ মানে আইডেণ্টিটি কি আছে ট্ৰেডিশ্যনেল কি বস্তু আছে পাৰম্পৰিক কি বস্তুবিলাক আছে হিষ্টৰিকেল কি বস্তু আছে জিলাখনত আৰু ইয়াতো বিভিন্ন জনগোষ্ঠী আছে ন ইয়াত বড়ো আছে গাৰো আছে কুকি আছে নাগা আছে সব জাতিবিলাক আছে গতিকে ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি ক'লে যিমান পাৰে হিষ্টৰিকেল লগত জড়িত বস্তুবিলাকহে ৰাখিব লাগে আৰু আমি যি দেখিছোঁ বস্তুবিলাক যেনে তেনে ইয়াত আহি ৰাখিছে মানে ৰাখা ছিষ্টেমো হোৱা নাই মানে চাইণ্টিফিকেলি চাব গ'লে আৰু বস্তুবিলাক হয় না নহয় কাৰণ ইয়াত হেৰি এইবিলাক বস্তুবিলাক মানুহ চুই থাকিলেও মানে বস্তুবিলাক বেয়া হৈ যায় আমাৰ স্কিনৰ লগত যদি এইবিলাক পাথৰত যদি আমাৰ স্কিনৰ লগত যদি লাগিয়ে থাকে সদায় কোনোবা আহি চুব বহিব তেতিয়া বস্তুবিলাক বেয়া হৈ যায় আমি ইয়াত দেখিছোঁ ভালকৈ মানে চোৱা চিতা মানে চাব পৰা নাই বস্তু কি আছে অলপ দেখাব নেকি দাদা এইটো কি এইকেইটাতো কিবা ষ্টন অবজেক্টছ হয় এই বস্তুটো কিছুমানটো ফলনিৰ পৰা অনা হয় আৰু কিছুমান KACC কাউন্সিল কেম্পাছত যিটো আছে 1-2টা আনিছে এইটো কি হয় আচলতে এইটো কৃষ্ণ এই ইয়াতে দেখাই আছে ইমেজ অফ নৰসিংহা এইটো ফলনিত পাইছে হয় ফলনিত পোৱা হয় মন্দিৰ আছিল তাত হয় এইটো আপোনাৰ 13th century ন হয় ইয়াতে আৰু এইটো কি হয় আমাৰ কেমেৰামেন এইটো আমিও ভালকৈ বুজাব নোৱাৰে কাৰণ সেই এই য'ত উঠাইছে আচ্ছা যিটো য'ত পৰা আনিছে সেইকেইটা দিয়াবিলাক ডনেট কৰাবিলাক একো হেৰি পুৰা ডিটেইলছটো ক'ব নোৱাৰে চাওক যেতিয়া বস্তুবিলাক আনে যেতিয়া অফিচিয়েল বস্তুবিলাক যেতিয়া ইয়াত আহে কেমেৰামেন অকণমান যেতিয়া বস্তুবিলাক আনে কাৰণ আমি মানে উঠি অহা ল'ৰা ছোৱালী বা উঠি অহা বুলি নহয় স্কুলাৰবিলাকে হওক বা ডক্টৰবিলাকে হওক বা চাইণ্টিষ্টবিলাকে হওক যেতিয়া ইয়াত মানে বিভিন্ন ঠাইৰ পৰা যেতিয়া জাৰ্ণেলিষ্টবিলাক আহিব স্কুলাৰবিলাক আহিব ডক্টৰবিলাক আহিব বা বাহিৰৰ বিদেশৰ মানুহবিলাক যেতিয়া আহিব বা আমাৰ নৰ্থ ইষ্টৰ পৰাই হওক বা অল ইণ্ডিয়াই হওক যেতিয়া আহিব ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি ক'লে ইয়াত নিশ্চয় চাব আহিব ইয়াত কি আছে পাৰম্পৰিক হিচাপত কি আছে আপুনি অকল পাথৰটো থৈ দিলে নহ'ব ইয়াৰ লিখিত হিচাপত দিব লাগিব ইয়াৰ বিষয়ে ৰিচাৰ্চ কৰিহে বস্তু ইয়াত ৰাখিব লাগে
গতিকে এনে জাহা তাহাকে ৰাখি থৈ দিয়া নিচিনা আমি দেখিছোঁ আমিও ক'ব পৰা নাই এইটো বস্তুটো আচলতে ক'ৰ পৰা আহিছে কি পাথৰ লাইমষ্টন নে কি ষ্টন নে কিবা হয় কি বস্তু আমি একো ক'ব পৰা নাই এতিয়া আপোনালোকক কাৰ্বি আংলং লাইভ দৰ্শককো আমি বুজাব নোৱাৰিম যে এইটো আচলতে কি মূৰ্তি হয় আৰু কোনটো জাগাৰ পৰা আনিছে আৰু কোনটো চেঞ্চুৰীৰ পৰা আনিছে এইটো দেখা পোৱা নাই আচ্ছা এই মানে কিছুমান সেই নেম প্লেটবিলাক হেৰাই গ'ল তাৰমানে হয় এইটো আপোনাৰ কি হয় এইটো হনুমান নেকি এইটো আচলতে এইটো কি কয় কিবা আছিলে মই পাহৰি গ'ল নেম প্লেট থাকিলেতো ডিটেইলছটো মই দেখা এইটো কি হয় এইটো এনে হিউমেন ৱেলকামিং পোষ্ট এনেকুৱা দিছিলে ইয়াত আমি দেখিছোঁ ষ্টন ইয়াত লিখিছোঁ ষ্টন উইথ ইন ৱেলকামিং পোষ্ট এনেকুৱাহে অকল লিখিছে আৰু এইটো বৰপুখুৰী চব বৰপুখুৰীৰ পৰা ফুলনিৰ পৰাই আনিছে এইটো ইয়াৰ লিখা মতে 10th century আচলতে সেই বৰপুখুৰী ফুলনি যিটো মানে এনচিয়েণ্ট টেম্পুলটো আছিলে সেইটো এটা হিষ্টৰিকেল প্লেচ আছিলে সেইটো বস্তুটো আমি কাউন্সিলে যত্ন কৰিব লাগিছিলে প্ৰিজাৰ্ভ কৰিব লাগিছিলে কিন্তু বস্তুবিলাক এতিয়া মানুহবিলাক ভাঙি ভাঙি লৈ গ'ল বহুত মানুহে লৈ গ'ল তাৰ পৰা যিকেইটা পাথৰ বাচিছে সেইকেইটা পাথৰে আমি ডিষ্ট্ৰিক্ট মিউজিয়ামত দেখা পাইছোঁ বৰ দুখ লগা কথা এইবিলাক এইটো আপোনাৰ ব্ৰকেন ষ্টন উইথ ডেক'ৰেশ্যন ন লাংলকচো ৰংপি গাঁৱৰ পৰা আনিছে কালেক্টেড বাই তামুলী এইটো ফাৰ্ষ্ট প্ৰথম অফিচাৰ হয় তেখেতে মানে এনকে তামুলীটো ফাৰ্ষ্ট হয় 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 বহুত কষ্ট কৰিছিল ছাৰ এনে আমিতো ক'ব পৰা নাই এনে য'ৰ পৰা উঠাইছে সেই এনেকাহে ষ্টন উইথ শ্লাইড ডেক'ৰেশ্যন এনেকাহে ইমানে দিছে এইটো বি ব্ৰকেন পিচ অকল ব্ৰকেন পিচ হয় এইটো 10th century কি বস্তু হয় এইটো হেৰি ডিষ্টিংগুইছ কৰিব পৰা নাই ডিটেইলছ আৰু ইয়াত দেখিছোঁ একদম আগৰ পুৰণি এইটো কেনন নাকি নাওটো বহুত বেলেগ এইটো পুৰণি জামানাৰ নাও হ'ব ন বা এটা গছৰ লগতে নাওটো বনাইছে লাংথা লাটেলং যো কালেক্ট কৰা হয় পাৰখোৱা বুলি ক'লে আপুনি হেৰি হ'ব ৰিচৰংপি গাঁৱৰ পৰা আনিছে হয় হয় ৰিচৰংপিও নহয় সেইটো আপোনাৰ কি এৰদাং নহয় ৰাং পাহৰি গ'ল পাৰখোৱা হাৰগাত যোৱা ৰোড হয় 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 লেফ্ট চাইডত যিটো হয় তাৰ পৰা আনিছে আমি জানামতে সেই নালা আছিলে কিবা আগতে নদী চদী আছে নেকি তাৰ পৰা ইৰিগেশ্যন ডিপাৰ্টমেণ্টে কিবা খানোতে ড্ৰেইন খানোতে পাই গ'ল বুলি কৈছে আৰু ইয়াতে লৈ আহিছে ন চাওক বা আগৰ দিনৰ নাও বোলে এইটো অশোক থেৰণে ডনেট কৰিছে ঠিক আছে আৰু ইয়াত অকণমান দেখা পাইছোঁ ইয়াৰ এইটো কি বস্তু হয় এইটো আপোনাৰ বিষ্ণু আৱতাৰা বুলি লিখিছে এইটোও বৰপুখুৰী ফুলনি হয় হয় এই অলপ মানে দৃশ্যবিলাক দেখাওকচোন কেমেৰামেন এন্ধাৰ হৈ গ'ল ন নেদেখে ঠিক আছে আপুনি অকণমান সিফালৰ পৰা তুলিব হয় হয় এইবিলাক খুব পুৰণি বস্তু খুব মন্দিৰৰ মানে আগৰ পুৰণি মন্দিৰ বলকচোন কেমেৰামেন আহক এইটো কি হয় এইটো চব বৰপুখুৰীৰ পৰা আনা ন হয় এইটো বৰপুখুৰীৰ পৰা আনা ন এইটোও চাগে বৰপুখুৰী চব চিকলো আৰ্নি আবি বুলি কয় সেইটো সেই জেগাৰ পৰা আনিছিলে এইটো নাজানো এই মানে এইটো কি হয় ইণ্ডিয়াৰ এইটো মানে ছাৰ্ভে কৰা এটা টিম থাকে টিম থাকে সেই টিমসকলক ইয়াত মাতিব লাগিছিলে কিবা এটা ইণ্ডিয়ানছ কিবা এটা ছাৰ্ভে কৰা টিম আছিলে মই আগতে গম পাইছিলোঁ মানুহ চিনাকিও মানুহ আছে কিবা এটা টিম আছিলে আপুনি এইটো ধৰক আৰু আপুনি অলপ কৈ যাওকচোন কি বস্তু আপুনি দেখাওকচোন আচ্ছা এইটো হ'ল এইটো থ্ৰী পেনেল মানে ইয়াতে তিনিটা আছে দৌৰশীল বুলি কয় দৌৰজাম বোলে মানে দৌৰজামটো ওপৰত এনেকুৱা থকা হয় এই আগৰ যুগত ৰাজাবিলাক যিটো পেলেচ তাতে কিবা দৌৰশীল এনেকুৱা থাকে এইটো দৌৰশীল হয় প'ষ্ট নিচিনা ওপৰতে থোৱা হয় আৰু এইটো দৌৰজাম হয় ইয়াৰ মানে কিবা 3 images and leave corner ৰাখাটো কিবা
ভুল কৰিছে নেকি হ'ব পাৰে কিবা আনা নিয়া কৰোঁতে কেতিয়াবা এই কাৰ্বি জুত তাতে লৈ যাওঁতে কনফাৰেন্সত হললা হৈ যায় হলাহনি হৈ যায় এইটো মানে এইটো বস্তুটো দৌল লিণ্টেল হয় লায়ন হেড মানে এইটো লায়ন হেড হয় লায়ন হেড থকা হয় বৰপুখুৰীৰ পৰা ফুলনিৰ পৰা উঠাই অনা হয় এই তামুলী চাৰ থকা সময় NK তামুলী থকা সময় হয় আচ্ছা আৰু এইটো হ'ল উমা মহেশ্বৰ বুলি কয় এই লিখাটো ভালদৰে মুছা খালে গতিকে ভালকৈ দেখা নাপালে বৰবিল হাওৰাঘাট পৰা অনা হয় এইটো বস্তুটো প্ৰায় 1986 চনত উঠোৱা হয় বৰবিলৰ পৰা চিকলো আৰ্নি আবি যেটো আপোনাৰ হিষ্টৰিকেল প্লেস আছিলে যেটো মন্দিৰ আছিলে হেতু বস্তুটো ভালকে ৰিচাৰ্চ কৰাৰ পাছত হে বস্তুটো ইয়াত আনিব লাগিছিলে কিন্তু হেতু কৰা নাই নেকি এইটো কৰা যেন লাগা নাই অফিচাৰে যি তাত গৈছে বস্তু হেতু মতে দেখিছে আৰু উঠাই আনিছে লিখিছে মানে বস্তু ইমানে হয় ইয়াত দেখাব অলপ চেষ্টা কৰিম আহকচোন কেমেৰামেন বলক দাদা কেমেৰামেন বলক টিং কৰিছে আৰু এনেকুৱা এই বস্তুটো কি এইটো বস্তুটো এনেকৈ কৰিব নালাগে একচুৱেলি চাওঁ কেমেৰামেন এফালে অকণ দেখাওক নিতুখন পাক লাংঠা আহৰমু বেংকে এইবিলাক বস্তুটো আমি মানে চুব নালাগে হাতেৰে আৰু এইটো মানুহক চুবলৈ মানে টাচ নকৰাবৰ কাৰণে ইয়াত বেৰিকেডছ বা কিবা চিষ্টেম এটা ৰাখিব লাগিছে বা গ্লাছ ফিটিং ৰাখিব লাগিছিল এতিয়া অপেনলি এনেকৈ ৰখাৰ কাৰণে বস্তুবিলাক মানুহ চুই মানে মানুহ ধৰি অৱস্থা বেয়া হৈছে এইটো কি হয় একচুৱেলি এইটো কুংকাং বুলি কয় এইটো কি ভাষা এইটো শ্যাম মানুহৰ কিবা শ্যাম জাতিহৰ কিবা কুংকাং বুলি কয় এইটো তীৰ নিচিনা এইটো কি হয় এইটো এনে সব ভাল লগা কাৰণে আমাৰ মানুহবিলাক এনে থৈ দিছে আচ্ছা আচ্ছা এইটো কি হয় এইটো নেম প্লেট উঠাই দিলে এইটো জুৱেট আনো বুলি কৈছে এইবিলাক জেনেৰেলি সেইটো এইবিলাক পাথৰে চাগে সেইটো ফচিল হয় ন তো কোৱামতে গছটো পাথাৰ বনোৱা এনেকৈ ঠিক আছে এইফালে আহক সেইবিলাকতো আৰু জেনেৰেলি সেইটো ডেকৰেটিভ আৰ্কিটেকচাৰ হয় যে লাংলকচৰ ৰম্পি গাঁৱৰ পৰা অনা হয় ন এইটো হয় ছেইম হয় ন এইবিলাকো হয় চাগে এইবিলাক ফচিল হয় ন এইবিলাক চব ডেকৰেটিভ ষ্টন উইথ আনআইডেণ্টিফাইড মটিভ হয় ন ঠিক আছে এনেকুৱাই মানে একদম ৰাখিব লাগে বুলি জেনেৰেলি ৰাখিছে আৰু এইটোতো আমাৰ কাৰ্বি জাতিৰ সেইবিলাক আৰু ন যি ৰাখিব লাগে ৰাখি আছে বলক বাহিৰৰ ওলাম লাগে ন কেমেৰামেন লাহে লাংঠাই যো বি নাই masih bi pai la son jo ingin so me jo adi moha systematically that hormu bange angtan bangke bang areng lok tum nang ke lang jia system masih di lalo ili tu manga hala no thengpi museum long manga son non ke bori lo hada mangke si standard ben bilo tamela dak district museum long mangke lang thai be pen ladak mangke non renovation asai ding bon renovation kam bilak choli ase no cameraman
আৰু ইয়াত কি আছে এইটো অফিচাৰৰ ৰুম হয় ন ইয়াত অফিচাৰৰ ৰুম হয় যেনে তেনে সৰু মৰু এটা ৰুম আৰু ন এচি প্ৰভিজনো নাই ন এচিও নাই একদম মানে যেনে তেনে ৰাখিছে আৰু আলমিৰা এটা পুৰণা আলমিৰা এটা আছে টেবুল আছে চেয়াৰ আছে আহক আসলতে বিল্ডিংটো ইয়াতে হোৱা আছিলে এইটো বিল্ডিংটো তাতে হয় হয় এই প্লেন জেগা আছিলে যে মানে প্লেন জেগা আছে যে সেই তাতে বিল্ডিং প্ৰজেক্ট আছিলে কি কৰিলে এতিয়া এতিয়া হোৱা নাই এইটো হ'লে মানে ইয়াতে যিমান অবজেক্টছ আছে সেই তাতে চিফ্ট কৰিব আৰু এই এথনিক ভিলেজ কিনাৰতে এথনিক ভিলেজ এটা বনাব প্লান আছিলে হয় বৰ্তমানতো হোৱা নাই হ'ব ঠিক আছে আহকচোন ইয়াত কি আছে এলডিএ ৰুম ইঞ্জিনছো মিজু লাইটা ইয়াত যেনে তেনে আছে আৰু বস্তুবিলাক চলাৰ টলাৰ এইবিলাক চলাৰ টলাৰ ইউজ কৰা নাই এইটো মেচিনো চাগে বেয়া ন বলক আহক কেমেৰামেন এইটো অফিচ ন জেনেৰেল অফিচাৰ ৰুম লৈ যাওঁ ইয়াত মানুহ আহে নে নাহে ষ্টাফে নাই আৰু নাহে আৰু ন লাই ল বহুত আছে মিউজিয়াম ক'লে মানে বহুত ষ্টাফ থাকিব লাগে কিউৰেটৰ এছিষ্টেণ্ট কিউৰেটৰ ডাইৰেক্টৰটো গুৱাহাটীতে থকা এই আমাৰ থাকিব লাগে কওক ইয়াতে কিউৰেটৰ এছিষ্টেণ্ট কিউৰেটৰ তাৰপিছত এই ফটোগ্ৰাফাৰ তাৰপিছত LDA UDA আৰু এই কম্পিউটাৰ টাইপিষ্ট এনেকুৱা থাকিব লাগিছিলে পিয়ন চকীদাৰটো থাকিবই ইমান ষ্টাফটো থাকিব লাগিছিলে এতিয়া LDAও নাই ড্ৰাইভাৰো নাই তাৰপিছত 4 গ্ৰেড 4জনমান আছে নাই চকীদাৰ ডে চকীদাৰ পিয়ন আৰু সুইপাৰ এজন আছে ইমানে আৰু অফিচাৰটো আছে অফিচাৰটো এতিয়া বৰ্তমান কোন অফিচাৰ এইটো কিবা শইকীয়া হয় এই শইকীয়া ছাৰ কালি আহিছিলে কালি ইয়াতে গোটেই এইটো হামৰেনৰ মানুহ দি আহিছে ষ্টাফবিলাক তাৰপিছত আজিতো কিবা মিটিং আছে নেকি কাউন্সিল আচ্ছা ঠিক আছে আহকচোন সেইফালে কি ৱাছৰুম নেকি ৱাছৰুম চব ঠিকে আছে ন পুৰণা জামানা ৱাছৰুমৰ হয় আহক এইটো ইয়াৰ বিষয়টো অকণমান কওকচোন দাদা কওকচোন এই যে যিটো ঘৰটো এই ঘৰটো যিটো দেখিছে সেইটো ঘৰটো আচলতে কিহৰ কাৰণে বনাইছে বোলে আহকচোন এইটো ঘৰটো অ'পেন স্পেচ হয় মানে কিবা ফাংচন চাংচন থাকিলে ইয়াতে আজিলৈকে ফাংচন হৈছে নেকি বা প্ৰগ্ৰামটো এনেকৈতো নাই স্কুলাৰবিলাক আহিছে নেকি ইয়াত PhDৰ কাৰণে বা কিবা কিবি এনেকৈ ষ্টুডেণ্টবিলাক আহিছে নাই এনে ভিজিট কৰি চাবৰ কাৰণে আহে ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক ইয়াত কি তেওঁলোকে কি শিকিব পায় নাজানো কিবা এই অবজেক্টছ পূৰা থাকোঁতে সিহঁতে আহি পেলাই ষ্টাডি কৰে কিছুমান ট্ৰেডিশ্যনেল ক্লথ আৰু এই মালা চালা সেইবিলাক চাই পেলাই লিখি থাকে আৰু ইয়াতে বিল্ডিং যদি বনায় এথনিক ভিলেজ বহাব বৰ্তমানতো কেইটামান ঘৰ আছিলে কাৰ্বি ঘৰ আৰু কিবা আছিলে লালুং ঘৰ খেৰৰ ঘৰ 1-2 বছৰ পিছত এনেও গিৰি যায় আপুনি চাব পাৰে সেইখিনি সেইটোৱে সেইকাৰণে ইয়াত মাত্ৰ দাদাক আমি ধন্যবাদ দিব লাগিব কাৰণ 1981ত ন 86 মানে SDC যেতিয়া মুভমেণ্ট আৰম্ভ হৈছে তেতিয়াই তেওঁ মানে ইয়াত চাকৰি হিচাপত তেওঁ ইয়াত নিযুক্তি পাইছে আৰু তেওঁহে ইয়াত চোৱা চিতা কৰি আছে গতিকে ইমান বছৰ ধৰি আমি ইয়াত যেতিয়া আহিছোঁ কাৰ্বি আংলং লাইভ নিউজ চেনেল ফালৰ পৰা যেতিয়া ইয়াত আহি সোমাইছোঁ আমি ষ্টাফ কাকো লগ পোৱা নাই খালি এখেতকে লগ পাইছোঁ আৰু এখেতে যিকেইটা ইনফৰ্মেশ্যন দিছে আমি যিমান পাৰোঁ চৰকাৰক আমি নিবেদন কৰিব পাৰিম যে এখন ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি ক'লে ইয়াত বিভিন্ন
বাহিৰৰ পৰা ফুৰিব আহে চাব আহে কিউৰিচিটিটো থাকে যে ডিষ্ট্ৰিক্ট মিউজিয়ামত কি আছে ইয়াত আমি দেখিছোঁ অৱস্থা একেবাৰে বেয়া আমি যিকেইটা লাগতিয়াল বস্তুবিলাক থাকিব লাগে আৰু যিকেইটা বস্তু আছে সেইকেইটাও মানে পাৰফেক্টলিকৈ মানে ৰিচাৰ্চ কৰি সেই ষ্টনৰ বিষয় বা সেই মূৰ্তিৰ স্থাপনৰ কথা তেওঁলোকে এষ্টাব্লিছ হোৱাৰ বিষয়ে তেওঁলোকে ভালকৈ মানে উল্লেখ কৰা নাই সেইটো কাৰণে আমি মানে দেখাবলৈ বেয়া লাগিছে আৰু যিকেইটা বস্তুবিলাক ৰাখিছে একদম অৰ্ডিনাৰী থিংছবিলাক ৰাখিছে আৰু যিকেইটা বস্তু আনিছে সিহঁতে আৰ্নি কি এইটো আৰ্নি বি ন আৰ্নি বি যিটো ফুলনিৰ আৰলংকিৰৰ পৰা তেওঁলোকে এইটো উঠাই লৈ আনিছে কিমান চনত তেওঁলোকে উঠাই লৈ আনিছে আৰু তাতো যিটো প্ৰিজাৰ্ভ কৰিব লাগিছিলে তাতো সেই মানে সেইটো এতিয়া তেজ নেজ হৈ গ'ল তো নাই আৰু সেইটো চিন চাব নাই আৰ্কিঅ'লজি ফালৰ পৰা যিটো ছাৰ্ভে অফ ইণ্ডিয়া ফালৰ পৰা যিটো আহি তেওঁলোকে ছাৰ্ভে কৰাৰ পাছতহে এটা মিউজিয়াম খুলিব লাগে আৰু ইয়াত কি তেওঁলোকে ছাৰ্ভে কৰাৰ পাছত মানে তেওঁলোকে টোটেলি মেপসহ তেওঁলোকে ৰিচাৰ্চ কৰা যিকেইটা তথ্যবিলাক তেওঁলোকে পাইছে সেইবিলাকহে ডায়েৰীত লিখি অফিচিয়েলি তেওঁলোকে পাব্লিছ কৰিব লাগে আৰু যিকেইটা মূৰ্তি স্থাপন কৰিছে সেই মূৰ্তিবিলাকত মানে চাইনবোৰ্ড হিচাপত মানে ভালকৈ লিখিত হিচাপতহে দেখাব লাগিছিল যে আমি দেখাব নোৱাৰিম এতিয়া কোনটো পাথৰ কোন চনত কিমান চেঞ্চুৰী কি বস্তু ক'ৰ পৰা আনিছে সেইটো আমি তথ্যবিলাক গম পোৱা নাই গতিকে আমাক দাদাকো ধন্যবাদ কৰিছোঁ আপুনি ইমান বছৰ আৰু কিমান বছৰ আছে আৰু নেক্সট বছৰ 2027 জানুৱাৰীলৈকে আছোঁ তাৰপিছত আপুনি গুচি যাব বেয়া নালাগিব নেকি নাই বিয়াটো লাগিব মনটো দুখ লাগিব কাৰণ এই ক'ব হ'লে যে 40 বছৰমান হৈ যাব এইখিনি থকা মেলা কৰা কাম কৰা এইটো ভাবিলে মানে বেয়া লাগে না মনটো দুখ লাগি যায় হয় তেখেতে অসমীয়াও ভালকৈ ক'ব পাৰে কাৰ্বিও ভালকৈ কৰিব পাৰে আৰু আজি 40 বছৰ ধৰি তেওঁ ইয়াত মানে চাকৰি হিচাপত কাম কৰি আহিছে আৰু ডিষ্ট্ৰিক্ট মিউজিয়ামৰ কাৰণে যিমানখিনি যথেষ্ট তেওঁ অৱদান আছে গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ